হেল্ল' গাইজ, মই আজি বিশ্বকৰ্মা পূজা খাবলৈ গৈ আছোঁ। বতৰটো গৰম মস্ত, তথাপিও যাই আছোঁ ৰ'ব। দুৰ্ভাগ্যবশতঃ মোৰ গাড়ীখনৰ অলপ প্ৰব্লেম হ'ল। হাজো পাওঁতেই মোৰ বাইকখনৰ তাৰমানে মিটাৰ চিটাৰ বন্ধ হৈ গৈছিল। এতিয়া আজি বিশ্বকৰ্মা পূজা না, গাড়ী চাড়ী কোনো মেকানিকে হাতেই নাৰে। তথাপিও মই ৰিক্স লৈ পেলাই একদম শিঙি মাৰি মুন্না গেৰেজত গ'লোঁ। তাতে ভাগ্য ভাল মোৰ আছে চলিকেইটা, মোৰ বাইকটো চাই দি আছে, ভাল কৰি দিব আৰু লাহেকৈ। বাইকখনৰ প্ৰব্লেম আগতো একবাৰ হৈছিল, এইটো মিটাৰ চিটাৰ বন্ধ হৈ গৈছিল। এইটো তাৰমানে পুৰণা বেমাৰী, পানী চানী মাৰিছিলোঁ না বেছি, তাৰে চাৰে পানী সোমাই শ্বৰ্ট হৈ গৈছে। এই মালিক ভাই মেকানিক ভাল কৰি আছে। তো ফাইনেলি ভাল হৈ গ'ল বাইক, কিবাকে ৰক্ষা আৰু। এয়া চাওক, ইয়াতে আজ্ঞাঠুৰি পাহাৰ, কি ধুনীয়া দৃশ্য। এইটো ব্ৰহ্মপুত্ৰ নদী। এটা শৰাইঘাটৰ যুদ্ধ হৈছিল ইয়াতে গাইজ। এই সিফালে দলং, শৰাইঘাটৰ দলং আপোনালোকে দেখা পাইছে নে নাজানো, মই অলপ জুম কৰি দেখাওঁ ৰ'ব আপোনালোকক। এই সেইটো শৰাইঘাটৰ দলং, এইটোকে শৰাইঘাটৰ ৰণ বুলি কোৱা হয়। ইয়াতেই শৰাইঘাটৰ যুদ্ধ হৈছিল গাইজ, চাওক। আৰু এটা কথা ক'ব পাৰিছিলোঁ, পূজা চূজা বিশ্বকৰ্মা পূজা চূজা খাই অলপ ফুৰিব আহিছোঁ। পূজাটো আপোনালোকক দেখাব নহ'ল, অলপ ফুৰি আছোঁ ৰ'ব। এফালে ধুনীয়া এটা মনোৰম দৃশ্য দেখা পালোঁ। অলপ খোজকাঢ়ি বাইক লৈ আহিলোঁ, খোজকাঢ়ি নহয় চৰি, বাইক লৈ আহি পেলাই ইয়াতে অলপ দৃশ্যবিলাক চাই আছোঁ, অলপ ঘূৰা ফুৰা কৰি আছোঁ। অলপ ভাল লাগছে আৰু মনটো। A few moments later. হেল্ল' বন্ধুসকল, আমি আজ্ঞাঠুৰিৰ পৰা আহি আছোঁ বিশ্বকৰ্মা পূজা খাই। এই জাকিৰ ভাই, হাই দি হাই দেখা গৈছে না তোক? ঘৰত যাব ফুৰি আহিবি আমাৰ ঘৰত। বেলেগ দিন কিবা কওঁ কি ক'ম আৰু ক'ৰবাত কিবা খালি না বিশ্বকৰ্মা পূজা? খালো। পূজা পাতিছিল নেকি ঘৰত? কিহেদি খালি? খিচাৰি খিচাৰি আৰু মিঠাই, এনেকুৱাকৈ আপোনালোকে কেতিয়াবা ফুৰি চাবচোন। আকলামি বতৰত বাইক লৈ ৰাস্তা খুব মজা আছে গাইজ, ভাল লাগে এনেকৈ ফুৰি। মই বৰ মজা পাই আছোঁ, গাড়ী চাড়ী নাই, ধুনীয়াকৈ যাই আছোঁ ৰাস্তাত। কিবা এটা